নিয়ম এটা বনাইছিলে যে ঘৰখনত 6 বজাত সোমাব লাগিব, ঘৰত 6 বজাত সোমাব লাগিব। দেওবাৰ দিনা সি নিয়মটো ভাঙি পেলালে। নিয়মটো ভাঙি যেতিয়া সি ৰাতি 7 বজাত ঘৰত সোমাবলৈ আহিলে, বাপেকেতো লাঠি লৈ দৰ্জা মুখত ৰৈ আছে। আহি পালেহে দি দিলে ধুলাই। সেইটো ভুল কথা। আৰু বেছিভাগ সময়তে মই আপোনালোকক কৈ থওঁ যে আপোনাৰ যে খং উঠিব, আপুনি খং উঠা সময়ত তাৰ লগত কথা নেপাতিবই। ধৰা হওক ল'ৰাটোৱে কি কৰিলে, আপোনাৰ এডলচেণ্ট কিশোৰ কৰা ল'ৰা এটা, সি ধৰিছোঁ চিগাৰেটৰ গোন্ধ এটা পালে বা মদ অকণ খাই সন্ধ্যা 8 বজাত ঘৰত সোমালেহি। আগৰ দিনা খোৱা নাই, আজি প্ৰথম দিন দেৰি কৰিছে, মদ অকণ খাই আপুনি সোমালেহি। সোমোৱাৰ লগে লগে চবৰে প্ৰতিক্ৰিয়াবিলাক হ'ব নহয়। মাকে ভাবিব হ'ব এদিনে খাইছে, একো নহয় দিয়ক। নহ'ব, আপুনি কাঢ়া হ'ব লাগিব। আকৌ এইটোও হ'ব নোৱাৰিব যে বাপেকে গ'ল আৰু ধুলাই পিটন দিলে, নহ'ব, এইটোও নহ'ব। কি হ'ব মই কৈ আছোঁ, কাৰণ নিয়মটো ভাঙিলেহি। নিয়ম এটা আছিলে যে 6 বজাত সোমাব লাগিব, 7 বজাত সোমালে। নিয়মটো আছিলে যে এই বস্তুটো দিব নোৱাৰিব, দি আহিলে। আজি লগৰ এটা কোনোবাই ক'লে হ'ব পাৰে এনেকুৱা, নিয়ম ঢেৰ ভাঙিব। নিয়ম ভাঙিলে আমি কি কৰিম? স্কুলতো ঢেৰ হয়, ল'ৰাক নিয়ম দিয়া থাকে, এইটো ভাঙি দিয়ে, সেইটো ভাঙি দিয়ে। বহুত শিক্ষকে আনি 2 বেট দি দিয়ে, ল'ৰা ভাল নহয়। এই ভাল হোৱা নাই দেখা। ভয়ত নকৰে, বাহিৰত ওলাই গৈ কৈ দিয়ে। স্কুলত সেইজন শিক্ষক আকৌ নকৰে, ওলাই যাওঁতে বাহিৰত যাওঁতে গেটত গৈ থৈ যাব, যা চকে ভাঙি থৈ যাব। সমস্যাটো সমাধান নহ'ল। মানে আপুনি ভাবি আছে মোৰ আগতে একদম চিধা, মোৰ আগত চিধা মানে ল'ৰাটো ভাল হ'ল নেকি? সিটো যাব সময়ত চকীখন ভাঙি থৈ গুচি গ'লগে। আপোনাৰ আগত চিধা মানে ভাল নহ'ল, সি আভ্যন্তৰীণভাৱে ভিতৰৰ পৰা গোটেই সমস্যাটো সমাধান হ'ব লাগিব। সেইকাৰণে চাব, শাসন কৰাৰ নিয়মটো কেনেকুৱা, শাসন কেনেকৈ কৰিম আমি। শাসন কৰিবৰ কাৰণে আমি আকৌ কেইটামান পইণ্ট ঠিক কৰি লওঁ। শুনি আছে কথাটো? শাসন কৰিবৰ কাৰণে মানে শাস্তি দিব লাগে। এতিয়া তাক শাস্তি দিবৰ কাৰণে আমি কেইটামান নিয়ম ঠিক কৰি লওঁ। মই প্ৰথমতে ক'লোঁ যে শাস্তি দিবৰ কাৰণে আমি নিজে আৱেগিক হৈ থাকিব নালাগে। আমাৰ নিজৰ যেতিয়া খং উঠি থকা নাই, আমাৰ আৱেগিক হৈ থকা নাই, তেতিয়া আমি শাস্তিটো দিম। ৰাতি যেতিয়া 7 বজাত সি মদ পানী খাই উঠিলে, সেই সময়ত আৰু আপুনি কি তোক বহিয়ে আজি হেষ্ট নেষ্ট হৈ যাব তোক, আৰু এইবিলাক বাদ দিয়ক। তেতিয়া আৰামছে ভাতকেইটা খুৱাই দিয়ক। তেতিয়া আপোনাৰো খং উঠি আছে, দেউতাকৰো খং উঠি আছে, সিও মদ খাই আছে, একো ৰিজাল্ট নোলায়। সেইটো সময়তে আপুনি পৃথিৱীখন শুদ্ধ কৰি পেলাম বুলি নাভাবিব, আৱেগিক নহ'ব। এই আৱেগটো নিয়ন্ত্ৰণ লাগে। আমি মাক বাপেকৰ প্ৰব্লেমটো কি থাকে যে আমি শাসন কৰিব নাজানো। আমি সেই মুহূৰ্ততে মাকো উঠি গ'ল, তই খাই দিলি জীৱন বুলি, বাপেকো উঠি গ'ল তোক মই বুলি, ল'ৰাও উঠি গ'ল বুলি, আৰু গোটেইকেইটাই উঠি শেষত গৈ কিবা যুদ্ধক্ষেত্ৰখনে হৈ থাকে। গৈ সমস্যাটো সমাধান নহ'ল নহয়, আপুনি জানে। মনত পেলালে হ'ব, সমস্যাটো সমাধান নাই হোৱা। ঠিক আছে, সেইকাৰণে মই ক'লোঁ চবেই ঠাণ্ডা হৈ লওক। কিন্তু কথাটো আমি গুৰুত্ব সহকাৰে লৈ আছোঁ, মাত্ৰ সেই সময়ৰ আৱেগিক সময়খিনিত আমি একো কৰা নাই। তাৰপিছত তাক ভাত খোৱালোঁ, খাবলৈ দিলোঁ। ভাতটো খাওঁতে আগৰ নিচিনাকৈ মৰম কৰি খোৱালোঁ, খা ভালকৈ খা, শুই যা। ৰাতিপুৱা আমি একেলগতে চাহ খাবলৈ বহিলোঁ। চাহ খালোঁ, খোৱাৰ পিছত আমাৰ আলোচনাটো হ'ব। এতিয়া কি ক'ম আমি প্ৰথমতে, তাৰ আগতে মই এটা কথা মনত ৰাখোঁ, যিমান পাৰি নেমাৰিবলৈ যত্ন কৰিব। মাৰিলে কি লোকচান হয় মই আজি এতিয়া নকওঁ আপোনালোকক, এইটো এটা ডাঙৰ কাহিনী, ডাঙৰ বিজ্ঞান। মুঠতে আপোনালোকে এইটোও বুজি লওক, মাৰিলে বেয়া, সাংঘাতিক বেয়া বুলিয়ে ক'লোঁ। মই শিক্ষককো ক'লোঁ, অভিভাৱককো ক'লোঁ। মই আজিলৈকে মোৰ জীৱনত দেখিছোঁ, মই বহুত ল'ৰা ছোৱালীৰ লগত কাম কৰিলোঁ, কোনো ল'ৰা ছোৱালীক মোৰ মাৰিব লগা হোৱা নাই। নমৰাকে মই পাৰিছোঁ। তাৰমানে কি, নমৰাকে পাৰি, এই কথাটো প্ৰথম বুজি ল'ব লাগে। তেতিয়া আমি কেনেকৈ শাসনটো কৰিম, 1 নম্বৰ কথাটো বুজি লওক। মাৰিলে আপোনাৰ সেই সময়খিনিত সমস্যাটো সমাধান হ'ব, দীঘলীয়া সময়ত বহুত অসুবিধা থাকিব। ঠিক আছে, কি কৰিম আমি? প্ৰথম কথা, তেওঁক প্ৰথমতে জনাই ল'ব লাগে ভুলটো তোৰ কি হ'ল। বহুত ল'ৰা ছোৱালীয়ে গমেই নাপায় কি ভুল কৰিলে। এইফালে গৈছিলে, কলৈ গলি বুলি দিলেগৈ নহয় 2-7 মান, সি গমেই নাপালে কি হ'ল, কলৈ গৈ আছিলে, পিছফালৰ মাকে দিয়ে দিলেগৈ। মই অলপ দিনৰ আগতে লখিমপুৰ ছোৱালীজনীৰ কথা পাতি আছিলোঁ। তাইক মাক বাপেকে খুব মাৰপিট কৰে, স্কুলতো মাৰপিট কৰে।
তাই মোক কাহিনীটো কৈ আছে যেতিয়া তাই কিবা ৰিলেশ্যনশ্বিপৰ ল'ৰা এটা ভাল পাইছিলে বোলে ভাল পাইছিলে ভাল পোৱাৰ কাৰণে গোটেই জীৱনটো তাইৰ কাৰণে ইমান মানে মাকে পিটিলেহি বাপেকে স্কুলত প্ৰিন্সিপালে মাতি আনিলে তোমাৰ ছোৱালীয়ে চিঠি দিছে বুলি আমুক দিছে বুলি ল'ৰাটোৰ লগত তাই মানে কি হৈছিলে এনেকুৱা ঘটনা এটা হৈছিলে যে এই ছাইডৰ কোনোবা ছাইড এটাত তাই ল'ৰাটোক লগ পালে সি হাতখনত ধৰিলে আৰু হাতখনত ধৰোঁতে কোনোবা এজনে আৱিষ্কাৰ কৰি দিলে সিহঁতি বেয়া কাম কৰিছে বুলি আৱিষ্কাৰ কৰি দিব পাৰি নহয় আৰু ঠিক আছে তাৰপিছত প্ৰিন্সিপালক ৰিপৰ্ট কৰিলে প্ৰিন্সিপালে আনিলে মাক বাপেকক একদম তাতে ক'লে ছোৱালীক কি সংস্কাৰ দিছে ছোৱালী আপোনাৰ এনেকুৱা বাপেকৰটো একদম মাথাটো গৰম হৈ গ'ল ৱাহ মোৰ হেৰিয়ত ধৰিছে ষ্টেটাছত লাগি গৈছে সংস্কাৰত ধৰিছে তাতে এছাৰি লৈ দি দিলে বাটাৰ আৰু ঘৰত যেতিয়া আহিলে ভাত খাব সময়তো মাকৰ এটাই কথা বাপেকৰ এটাই কথা মান ইজ্জতটো চব খালি এতিয়া ভাত খা চবটো খালি আগফালেও দৰ্জা লগাই থৈ দিয়ে পিছফালেও দৰ্জা লগাই থৈ দিয়ে ওলাই যাবলৈও নিদিয়ে স্কুল যাবলৈ হ'লে বাপেকে একদম পদূলিলৈকে যায় এনেকৈ চাই মাষ্টৰ এজনৰ হাতত দিয়ে তাৰপিছত আকৌ ঘূৰি আহোঁতে আকৌ লয় তাই যিটো স্বাভাৱিক জীৱন আছিলে ছোৱালীজনী যিটো স্বাভাৱিক জীৱন থাকিব লাগে গোটেই স্বাভাৱিক জীৱনটো ইমান সাংঘাতিকভাৱে বৰবাদ কৰি দিলে তাৰপিছত তাই মোক কৈছে ছাৰ মই আজিলৈকে একজেক্টলি ধৰিব পৰা নাই মই ভুলটো ক'ত কৰিলোঁ ইমান যে মোৰ লাইফটো মোৰ কাৰণে ইমান যে তিতা হৈ গ'ল মানে মই যে ভাত খাব নোৱাৰা হৈ গ'লোঁ মোৰ যে এনেকুৱা হৈ গ'ল মই ছাৰ গমেই পোৱা নাই মই ভুলটো ক'ত কৰিলোঁ তাক মোৰ ভাল লাগিছিলে তো মই সেইটো কি ভুল কৰিলোঁ মই নাজানিছোঁ ছাৰ মই সেইটো মই কৰোঁ বুলিও কোৱা নাই ছাৰ বুজিছেনে ঘটনাটো গোটেইবিলাক তেনেকুৱা ছোৱালীজনীৰ লাইফটো হেল্প কৰি দিলে আৰু তাই এদিন মই তাই লগ পাব লগা হ'ল কেলেই তাই এদিন মানে ঘৰৰ পৰা ৰাতি গুচি আহিলে মৰোগে বুলি কিবা কিবি কাৰণত পুলিচে তাইক উদ্ধাৰ কৰিলে হাত চাত কাটি দিলে তাৰপিছত মাকে এদিন মোক কৈছিলে যে তাইৰ লগত কথা পাতিব লাগে আচ্ছা কিমান সৰু কথা এটা আৰু আমি গোটেইবিলাকে লগ লাগি কিমান ডাঙৰ কৰি দিলোঁ চাওকচোন এইটো পানিছমেণ্টৰ ৱে নহয় পানিছমেণ্টটো দিলে বাপেকে শাসনটো কৰিলে কৰিলত কি হ'ল ছোৱালীজনী মৰিব লগা হ'ল তাইতে মৰিবলৈ যাবগৈ শাসনটো মাৰিহে পেলালে এতিয়া ছোৱালীজনীক কিমান ভয়ংকৰ শাসন কৰিলোঁ চাওক আমি কিমান বেয়া শাসন কৰিছোঁ বাপেকেতো ভাবিছে স্কুলতো প্ৰিন্সিপালে ভাবিছে আমি কেনেকুৱা ভাল শাসন কৰিছোঁ একদম ডিচিপ্লিন কৰি দিছোঁ ছোৱালীজনী মাৰি পেলালে প্ৰিন্সিপালে ভাবি আছিলে আমি শাসন কৰিছোঁ একদম ছোৱালী অকণমান হিলিছে হাতত ধৰিলে আমি ব্যৱস্থা লৈ লওঁ নহয় লৈ আনি বাপেকক আনি ইনচাল্ট কৰি অফিচতে পিতাই চব চিজিল কৰি দিছোঁ ল'ৰা আৰু তাৰপিছত আৰু হাতত ধৰিবলৈ সাহস নকৰে আৰু ভাবিছে এই বুলি কিন্তু আপুনি যদি সেই ছোৱালীজনীৰ জীৱনলৈ চাই ছোৱালীজনী মৰিব লগা হ'ল এইটো শাসন কৰাৰ ৰাস্তা নহয় ৰাস্তাটো কি যে প্ৰথম কথা তেওঁক মই ক'লোঁ যে ভুলটোৱে সিহঁতি কি গমেই নাপায় ভুলটো আমি স্পষ্টকৈ ক'ব লাগে বেটা যে 7 বজাত যে তুমি সোমাইছা এইটো ভুল ভুলটো কি তুমি যে 7 বজাত সোমাইছা এইটো ভুল তুমি যে এইটো খাই আহিলা এইটো ভুল ভুলবিলাক যিটো নিয়মত নাই এই কথাটো যিটো কানুন নহয় ঘৰখনৰ সেই কথাটো তাক বুজাই ল'ব লাগে প্ৰথমতে তুমি কি ভুল কৰিছা প্ৰথমতে গম পাই ল'ব লাগে সিহঁতি গমেই নাপায় খেলি আছিলে পিছফালৰ পৰা গ'ল বাপেকে ভাটা দিলেগৈ আৰু কি ভুল কৰিলে কি হ'ল দৌৰিলে আমি তেনেকৈ আগতে ঢেৰ মাৰ খাই পাইছোঁ গাঁও যেতে পিটেহি কি কৰিলোঁ গমেই নাপাওঁ ফটকা এটা ফুটুৱালৈ এজনে আহি পিটেহি ইটো কৰিলেও এজনে আহি পিটেহি খেলি থাকিলেও দুজনে আহি খেদা দিয়েহি কি হৈ আছে গমেই নাপাওঁ আমি আচ্ছা কিটো ভুল সেই কথাটো প্ৰথমবাৰ গম পাই ল'ব লাগে ন সি কি ভুলটো গম পাই ল'ব লাগে 1 নম্বৰ কথা ভুলটো 2 নম্বৰ কথা সি কি কৰিব পাৰিলেহেঁতেন সেইটো নকৰি কি কৰিব পাৰিলেহেঁতেন তোমাৰ যদি 7 বজাত আহিবলৈ দেৰি হ'ব বুলি জানিছিলা তুমি মোক জনাব পাৰিলাহেঁতেন তুমি ফোন এটা কৰি মাক জনাব পাৰিলাহেঁতেন তুমি কোনোবা খুৰা এজনৰ লগত একেলগতে আহিব পাৰিলাহেঁতেন এনেকুৱা কি পাৰিলেহেঁতেন এইখিনি কথা তাক কৈ দিব লাগে কি কৰিব পাৰিলেহেঁতেন তাৰপিছত এই কামটো কৰাৰ কাৰণে তাৰ লোকচান কি হৈছে লোকচানটো সি বুজি পাব লাগে প্ৰত্যেকটো ভুলৰ লোকচানটো বুজি পাব লাগে তুমি যে ইমান দেৰি কৈছা তুমি নহাৰ কাৰণে দেউতাই ঘৰত খাব পৰা নাই ভাত খাব পৰা নাই আৰু ভাত খাব পৰা নাই দেউতাই ঔষধ খাব পৰা নাই তুমি জানা দেউতাৰ প্ৰেছাৰ আছে দেউতাই যদি ঔষধ খাব নাপায় যিকোনো সময়ত কিবা এটা হ'ব পাৰে গতিকে কি বিপদ হ'ব পাৰে তুমি ভাবিছোৱাচোন আজিকালি দিনকাল কেনেকুৱা জানা তুমি 7 বজাত তুমি সেইটো ৰাস্তাৰে আহিছা এনেকুৱা ঘটনা এটা ঘটিছে তেনেকুৱা ঘটনা এনেকুৱা হ'ব পাৰে কি বিপদ হ'ব পাৰে এইখিনি কথা তাক প্ৰথমতে কৈ ল'ব লাগে এই 3টা কথা প্ৰথম কৈ ল'ব লাগে তাৰপিছত এটা শাস্তি চেংচন হ'ব শাস্তিটো কি শাস্তিটো আমি যিটো বেয়া কাম কৰিছে সেই বেয়া কামটো ভাল হোৱা কিবা এটা কৰিব লাগে
আমি দেখিলোঁ যে সি ওলাই যাবলৈ পালে 7 বজালৈকে নাহিছিলে তেতিয়াহ'লে আমাৰ নেক্সট কামখিনি হ'ব তোমাক মই অহা 1 মাহলৈ সন্ধ্যা সময়ত কলৈকো ওলাই যাবলৈ নিদিওঁ নিয়ম নতুন নিয়ম এটা হ'ল আজিৰ পৰা তোমাক মই অনুমতি নিদিওঁ তুমি লগৰ ল'ৰাৰ বাৰ্থডে খাবলৈ গৈ এইটো কাম কৰিছিলা তেতিয়াহ'লে মই অহা 1 বছৰ দিন তোমাৰ কোনো লগৰ ল'ৰা ছোৱালীৰ বাৰ্থডে খাবলৈ তোমাৰ অনুমতি নাই কাৰণ সেইটো কণ্ডিশ্যনতহে এইটো ভুল কৰিছিলে তুমি লগৰকেইটা লগ পালেই যিহেতু স্পীড মটৰচাইকেল চলোৱা তেতিয়াহ'লে মই তোমাক এতিয়াৰ পৰা লগৰকেইটাৰ লগত ওলাই যাবলৈ অনুমতি নিদিওঁ নিয়ম চেঞ্জ কৰক যিদিনাই তোমাৰ এইটো তুমি কাৰেক্ট হ'ব সেইদিনা মই তোমাৰ লগৰ লগত অনুমতি দিম সেইটো ক'লেহে ভুলটো নাইকিয়া হ'ব পিটি দিলে ক'বা ভুলটো নাইকিয়া হ'ল কাইলৈ লগৰটোৰ লগত গ'লে আকৌ মটৰচাইকেল উঠি দিবহি পিটিহে দিলোঁ মই কিন্তু মই কামটো কি কৰিলোঁ শাসনটো কি কৰিলোঁ ৰুলটো কি কৰিলোঁ নতুন শাস্তিটো কি দিলোঁ যে কাইলৈৰ পৰা তোমাৰ শাস্তিটো হৈছে তুমি লগৰকেইটাৰ লগত ওলাই যাবলৈ নোপোৱা যিহেতু লগৰকেইটাৰ লগত ওলাই গৈ এইটো কাম কৰিছিলা লগতে তাক এই কথাটো কৈ থৈ দিয়ক বেটা মই জানো তুমি ভাল চব ভাল তোমাৰ খালি আজি তুমি কামটো কৰিলা যে 7 বজাত আহিলা তাৰ কাৰণে তোমাক পানিছমেণ্টটো দিয়া হৈছে তোমাক সন্ধ্যা আৰু এমাহৰ কাৰণে ওলাই যাবলৈ দিয়া নহয় কিন্তু মই এইটোও জানো যে তুমি এই ভুলটো আকৌ নকৰা এই কথাটোও জানো এইটো হৈছে শাস্তি দিয়াৰ নিয়ম এইটো হৈছে শাস্তি দিয়াৰ বিজ্ঞান এইকেইটা কথাই ক'লোঁ মই বহুত দীঘলকৈ কৈ দিলোঁ আমাৰ এজন বক্তা আছে এইখিনিকে কৈ আৰু মই আপোনালোকে প্ৰেক্টিকেলি কৰিব পৰা কাম দুটামান কৈছোঁ এইখিনিকে কৈ মই পুনৰবাৰ শংকৰদেৱ শিশু নিকেতন আমাৰ বৰদলনিক মই ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক মোক আমন্ত্ৰণ কৰাৰ কাৰণে আৰু লগতে আকৌ এবাৰ আপোনালোকক অভিনন্দন জনাইছোঁ আপোনালোকে 25 বছৰীয়া গৌৰৱময় যাত্ৰাৰ কাৰণে ধন্যবাদ